নমস্কাৰ, মই ৰাজেশ কুলদীপ। আপোনালোকৰ ওচৰত মই এজন ব্যক্তিক ইতিমধ্যে লৈ আনিম, যিজন নেকি জীৱ জন্তুৰ মাত মুখেদি উলিয়াব পাৰে। নমস্কাৰ, মোৰ নাম টংকেশ্বৰ মোহন, ডিষ্ট্ৰিক্ট শিৱসাগৰ। এতিয়া এফালৰ পৰা এটা পাৰ উমনি লয়, সেই উমনি লোৱা পাৰ মাতে কেনেকুৱা মাত মাতে, এতিয়া মাতটো মই উলিয়াব লৈছোঁ। নমস্কাৰ, মই আৰু এটা উলিয়াম এতিয়া সাপৰ মাত। সাপে যেনেকৈ বেং ধৰে, বেঙে যেনেকৈ হেৰি কৰে। এতিয়া সাপ দীঘল, এইটো গেলি আছে। নমস্কাৰ, মই এতিয়া উলিয়াম সৰু ল'ৰা ছোৱালী যেনেকৈ পৃথিৱীত জন্ম হয়, পৃথিৱীত পোৱাৰ লগে লগে কেনেকৈ এষাৰ মাত মাতে, তাৰপিছত গাখীৰ খোৱাৰ লগে লগে আকৌ এষাৰ মাতিব নহয়, সেইটো মাতটো উলিয়াম এতিয়া। ধৰতে ধৰতে গাখীৰ আছে। নমস্কাৰ, আৰু এটা উলিয়াম এতিয়া। এইফালৰ পৰা এটা বুঢ়া মেকুৰী আহিলে, এইফালৰ পৰা এটা বুঢ়া মেকুৰী আহিলে, দুইটাই কেনেকুৱা যোজন দিব। এতিয়া এইফালে এটা মাতিব, এইফালে এটা মাতিব। দুইটা যুঁজিব এতিয়া।